গুড মৰ্ণিং সকলোকে এটা সুন্দৰ পৰিৱেশত প্ৰাকৃতিক পৰিৱেশত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগ লৈ আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু আজি হ'ল 4 ডিচেম্বৰ দেওবাৰ আৰু আজি আমি যাব লাগিব ঘৰলৈ ইমান ধুনীয়া এটা পৰিৱেশ এনেকৈ আপুনি এৰি যাবলৈ কাৰ মন যাব ন সেইফালে প্ৰাকৃতিক পৰিৱেশটো চাওক পাহাৰ গছ গছনি তোৰ লগতে ঠাণ্ডা ঠাণ্ডা একদম হাৱা আহি আছে আৰু বৰ্তমান ৰ'দ নাই অলপ পাছত হয়তো ৰ'দ ওলাব চাগে কালি কাৰণ 8:30 মানত পটককৈ ৰ'দ ওলাই গৈছিলে তো ৰ'দ আহিছিলে এতিয়া তো 7:30 হৈ গৈছে সম্পূৰ্ণ এমাহৰ পাছত আচলতে মই ভিডিঅ'টো আপলোড কৰিছোঁ কাৰণ জানেই যে মাজত ক্ৰিছমাছ আহিলে নিউ ইয়েৰ আহিলে তো সেইবোৰতে মোৰ ভিডিঅ'টো মানে মেনেজ কৰিবলৈ অলপ দিগদাৰ হ'ল কেতিয়া দিম কি কৰিম তো সেইকাৰণে মই নতুন বছৰতে এইটো ভিডিঅ' আপলোড কৰিলোঁ আমিতো ইনে নাযাওঁ চিধা ঘৰ নাপাওঁগৈ আমি যাম মাইচুৰত আমি সোমাই মেলি যি য'ত ৰাস্তাতে চাব পৰা ওচৰে পাঁজৰে জেগা আছে আমি সেইখিনিও চাম বুলি ভাবিছোঁ আমি যিসকলে নাই চোৱা তেওঁলোকক কৈছোঁ মোৰ আগৰ ভিডিঅ'খিনি চাই ল'ব মই ক'ত কেনেকৈ আছোঁ কি কৰিছোঁ বা ৰুমটো কেনেকুৱা কেনেকুৱা তো সকলোখিনিয়ে চাবলৈ মন গ'লে কি কৰিব লাগিব মোৰ আগৰ ভিডিঅ'খিনি চাব লাগিব গতিকে মোৰ আগৰ ভিডিঅ'খিনিও চাব মানে মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3কৈ দিছোঁ তেনেকুৱাকৈ ভাগ কৰিব লগা হৈছে কাৰণ জাৰ্ণিটো বহুত বেছি 3 দিনীয়া আৰু বহুত দীঘলীয়া হৈ যাব আৰু বৰ দিগদাৰ হৈ যায় তেতিয়া আৰু টাইমটো বেছি হৈ গ'লে আপোনালোকৰো ভাল নালাগে তো সেইকাৰণে অলপ কমকৈ মই দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আমি ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছোঁ এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ তাৰপাছতে পে'মেণ্ট চব কৰিব লাগিব আৰু পইচা পাতি দি কৰি আৰু ওলাম গাড়ীত বহিম আৰু সেইটো আৰু ঠাণ্ডাও বহুত ঠাণ্ডা আজি অকণ ঠাণ্ডাই ন আজি অকণ ঠাণ্ডা আজি আচলতে চলে বতৰে আছে এইটো উপমা হয় চলে আনিব কি বতৰে আনিব এইটো চলে আনিলোৱে এইটো আমি লৈছোঁ এইটো কি আছিলে ৱাটাৰমেলন আৰু এইটো কালি সেইটো নি এইটো ৱাটাৰমেলন তো সেয়া আৰু আছে ব্ৰেড চেড চব আছিলে কিন্তু আমি এইকেইটাই আনিছোঁ কাৰণ জাৰ্ণি কৰিলে অলপ মানে ভাল নালাগে ন যি টি পটককৈ খায় তো আমি এতিয়া খাই লওঁ প্ৰথমে মই উপমা অকণ ট্ৰাই কৰিছোঁ উপমাটো ধুনীয়া এইটো খাওঁ বুলি ক'লে আমি খাই ধৰিব পাৰিম আৰু এটা এতিয়া মই চলে অকণ খাই চাওঁ জ্বলা নি ধুনীয়া আহিব এতিয়া খাওঁ আমি এতিয়া আমি চেক আউট কৰিম নয়নে কৰিব গৈছে মই চাবিলৈ ৰুম আহিছোঁ ব্ৰেকফাষ্ট কৰি তো এতিয়া চব বস্তুখিনি ঠিক ঠাক কৰোঁগৈ ইণ্টাৰেষ্টিং কথা এইটো কেনেকৈ খোলে মই সেইটোৱে জনা নাই পাৰিলোঁ যেনে তেনে তো এতিয়া ওলাই মেলি ৰেডি তাৰপিছত মাইচুৰত ফুৰিম অলপ আৰু ইয়াত নয়নে চেক আউট কৰিবলৈ গৈছে তো সি ঠিক ঠাক কৰি আহে মানে মই ভাবিলোঁ মই ভিডিঅ' এটাকে কৰি লওঁ তো ব'লক এতিয়া যাওঁ নয়নো আহিছে এতিয়া তো বেগ চেক লৈ ৰেডি এতিয়া আপোনালোকক কথা এটা কওঁ দেই আমাৰ অসমীয়া ল'ৰা ইয়াত 2জন আছে তো তেওঁক মানে আমি কিবা এটা দিলোঁ আৰু 2জনৰ কাৰণে কিবা এটা মিলাই গৈ ল'বলৈ কিন্তু এজনে কৈছে মানে যে ইয়াত অসমীয়া মানুহ আহিছিলে কিন্তু লাষ্টত যোৱাৰ টাইমত ভালকৈ মাতিও নগ'লে সি মানে থুকাথুকি হৈ গৈছে কিন্তু এইবোৰ আচলতে কৰিব নালাগে বেয়া লাগে কাৰণ নিজৰ ঠাইৰপৰা আহি মেলি ইয়াত কিবা এটা কৰি আছে তো সেইটো অকণমান ৰেচপেক্ট কৰিব লাগে যদি কেনেবাকৈ সেই মানুহকেইজনে চাই আছে গম পাব চাগে তো অকণমান প্লিজ হেৰি কৰিব লাগে সন্মান দিব লাগে বেলেগৰ কামক বেয়া লাগে
আমি এতিয়া ওলালোঁ ইয়াৰ পৰা দুটা মাইচৰ টাউনত সোমোৱাৰ মাত্ৰকে মানে ইমানেই বেছিকৈ ধুনীয়া লাগিলে মানে ৰাস্তা পদূলিকে চাবনে আপুনি ঘৰবোৰে চাবনে মানে কি ক'ম একেবাৰে মানে ভিন্টেজ লুক এটা আছে মানে একদম পুৰণি হেৰি ৰজাদিনীয়া টাইপৰ মানে একদম টাইপ মানে ঘৰবোৰ তো সঁচাকৈ বহুত ধুনীয়া আৰু গছ গছনি আৰম্ভ কৰি ৰাস্তা চাফা মানে কি ক'ম বহুত বেছি ভাল লাগিলে আৰু মানে যদি কেতিয়াবা সকলোখিনি মিলি যায় পইচা পাতিৰ পৰা আৰম্ভ কৰি বা যিকোনো ধৰণৰ সময় সুবিধা যদি মিলে নিশ্চয়কৈ আপোনালোক এবাৰ হ'লেও আহিব মেইনলিকৈ মা দেউতাৰ লগত আহিলেতো আপোনালোকৰ বেছি ভাল লাগিব কাৰণ মা দেউতাহঁতক মানে এইবোৰ মানে জেগা দেখুৱাবলৈ পালে ভাল লাগে এনেও আমি সৰুৰ পৰাই ধৰক মানে মাইচৰ বুলি শুনি আছোঁ জেগাকণ কিন্তু আহে দেখা নাছিলোঁ কিন্তু ভগৱানৰ কৃপাত লগতে নয়নৰ কৃপাতো বাৰু তো অহাৰ সুবিধাকণ মিলিলে তো সঁচাকৈ আহি বহুত ভাল লাগিলে মানে আপোনালোকে ভিডিঅ'টো চাই যেনেকুৱা দেখিছে ন তাতকৈ বহুত বেছি ভাল লাগে জেগাখন সঁচাকৈ বৰ ধুনীয়া মানে মই আপোনালোকক মানে এনেকৈ কৈ মই আপোনাক বুজাব নোৱাৰোঁ মানে কিমান মানে ভাল লাগিছিলে মানে একদম বাহিৰা দেশ এখনত মানে যেনেকৈ এনেকুৱা ধৰণৰ ঘৰবোৰ থাকে ন কালাৰত মানে এইতে তো একদম তেনেকুৱাই লাগিছিলে আমি বৰ্তমান এতিয়া লাঞ্চ কৰিবলৈ আহিছোঁ নামিছোঁ মানে দাদাজনে মানে আনিছে এখন এইফালেদি হয় নাই তো আহিছোঁ চাওঁ কেনেকুৱা ধৰণৰ কি খানা পায় লাগছে সেইখন হা আমি এতিয়া খাবলৈ আহিছোঁ নাজানো এতিয়া চবেই হেৰিয়ে কথা পাতিছে মানে এখন মানে খাবলৈ হোটেলত সোমাই দিলেহি কিন্তু এতিয়া কথাটো হ'ল কি ইয়াত মানে ভাষাটো বুজি পোৱা নাই ধৰিব পৰা নাই বাট এটা দুটা ৱৰ্ড বুজি পাইছোঁ বাট ইমান বুজি পোৱা নাই সেইকাৰণে আচলতে ক'ৰবাত আহিলে অকণ ভাষাটো জনাটো প্ৰয়োজন আছে সেইকাৰণে ইংলিছো পোৱা নাই তেওঁলোকে চিকেন বিৰিয়ানী मैडम चिकन बिरयानी ಒಂದು मैडम कुर्मा मीन मीन कितना लेंगे ग्रीन मीन लोगे नहीं प्रिपेयर टू मटन प्रिपेयर टू टाइम लगेगा चिकन कुर्मा मटन को মাইচুৰ স্পেচিয়েল বিৰিয়ানী আচলতে ক'বলৈ গ'লে অলপ মানে সৰু সুৰা এনেকুৱা মানে লোকেল যোনবোৰ দোকান থাকে ন মানে হোটেল লাগে সেইবোৰলৈ যাব লাগে দামী দামী ৰেষ্টুৰেণ্টত গ'লেতো তাতে টেষ্টটো অলপ চেঞ্জ কৰি পেলাই কিবা কিবি সেইটো কাৰণে অৰিজিনেল ফুডটো খাবলৈ হ'লে আপুনি এনেকুৱা ধৰণৰ সৰু সৰু দোকানবোৰ যোনবোৰ থাকে ন ৰেষ্টুৰেণ্ট তো সেইবোৰলৈ যাব লাগে তো সেইকাৰণে আমাৰ ড্ৰাইভাৰজনে কোৱা আছিলে যে আমাক ধুনীয়া এনেকুৱা এখন ইয়াৰ পপুলাৰ জেগালৈ যাব আছে তাতে গ'লোঁ সুদাকৈ খাইছে এইটো মানে সুদাকৈ খাই বহুত ধুনীয়া লাগিছে ধুনীয়া নাই Okay. With other keema. Usually order 3 or 4 items. ধুনীয়াটো तो लीची कर लीजिए दूटा ধুনীয়া We can nice. লাঞ্চ কৰি হোৱাৰ পাছতে আমি আহিলোঁ মাইচুৰ পেলেচ চাম বুলি
আমি আহি পালোহি মাইসুৰ পেলেচ তো এতিয়া ৰ'ব পৰিৱেশটো দেখাইছে এইফালে আহিছোঁ পাৰ্কিং এৰিয়া বাকী মানুহবোৰ পুৰা কিন্তু গৰমো বহুত বেছি আছে বাৰু আজি The Kannada version of the show. এখন হ'ল গেটখন এণ্ট্ৰি গেট মাইসুৰ পেলেচ আৰু বহুত মানুহ চব মানুহ আমি পেলেচটো বাহিৰত ওলাই পেলাই পুৰা ভিৰ ভাল লাগিলে বহুত বেছি ভাল লাগিলে পুৰণি বস্তুখিনি দেখিলোঁ যে ৰজাৰ কি আছে কি নাই তো এতিয়া আমি জোতা লৈ লৈছোঁ
এতিয়া আমি আচলতে মানে ঘৰলৈ যোৱাটোৱে ঠিক কৰিলোঁ কাৰণ ইমানে বেছি ৰ'দ আৰু গাটো তাৰমানে কিবা লাগি আহিছে গৰমত বহুত কিবা কিবি ভাবিছিলোঁ যে মানে বৃন্দাবন গাৰ্ডেন ফুৰিম বা জু যাম বা তেনেকুৱা আৰু কি আছিলে আৰু এঠাইত আছিলে তো সেইবোৰ যাম বুলি ভাবিটোতো আহিছিলোঁ কিন্তু মানে কি হ'ল তথাপিও গাটো মানে কিবা লাগি গৈছে গৰমত আৰু এতিয়া 3টা বাজিছে আৰু তাতকৈ আৰু বেছি টাইম লাগিব তো তাতকৈ আমি ঘৰলৈ যোৱাই ভাল তো ব'লক ৰাস্তাটো চব আমি পাই গ'লোঁ লিফ্টত এতিয়া ৰুম পামগৈ আৰু এইবোৰ এইটো মোৰ পাৰ্চেল আহিছিলে পাই গ'লোহি দেখিছে মই গৈ মেলি ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ মেলি চাহ তাহ অকণ খাই লওঁ তাৰ পাছতহে আৰু ভাতৰ কথা চিন্তা কৰিম এতিয়াতো 8টা বাজিব হ'ল আমিতো আৰু মাইচৰত যদি আৰু দেৰি কৰিলোঁহেঁতেন নহয় আমি আজি 1টা বজাত পালোঁহিহেঁতেন চাগে সেইটো কাৰণে ভাল ডিচিশ্যন ল'লোঁ আমি নাচালোঁ পিছত কেতিয়াবা যাম আৰু ভিডিঅ'টো ইয়াতে সামৰণিটো মাৰি দিওঁ কাৰণ ঘৰ অলৰেডি পালোঁহি ট্ৰিপটো সম্পূৰ্ণ হ'ল আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে আমাৰ গোটেই ট্ৰিপটোৰ আৰু এনেকৈ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ